হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে ন? মোৰ ইউটিউব গাঁৱলীয়া ল'ৰা জানো তিনিচুকীয়ালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি একদম ৰূপাই পিনে ভিডিঅ' বনাবলৈ আহিছিলোঁ। ভোক লাগি গ'ল, বহুতে ভোক লাগিছে হা। সেইটো কাৰণে একদম ধুনীয়া এখন ধাবা, এইখন চাহ একদম ধুনীয়াকৈ কলফুল ধাবাত খাবলৈ আহিলোঁ। একদম পূৰা ধুনীয়াকৈ দিয়ে, একদম ইয়াত লিখা আছে ধুনীয়াকৈ, কি জানিছে বেনাৰখনত চাহ ধুনীয়াকৈ লিখা আছে তো অসমীয়া থলুৱা খাদ্য পোৱা যায়। একদম খুবেই ধুনীয়া। বলকচোন আমি যাওঁ তেতিয়াহ'লে ইয়াত খাওঁগৈ অকণমান কেনেকুৱা লাগে, সোৱাদটো একদম ধুনীয়াকৈ খাম। একদম সোমাই আহিলোঁ, একদম খুবেই ধুনীয়া একদম ধুনীয়াকৈ সজাই থৈছে হা দাদাসকলে। একদম এইফালে মই আৰু কিবা এটা খাওঁ আৰু ভোক লাগি আছে। একদম খুবেই ধুনীয়া অসমীয়া থলুৱা খাদ্য পোৱা যায়। একদম আজি বহিম এতিয়া, একদম ভাইটি এটা আনি দিব। ভাইটি একদম মেনুখন দিয়ক, একদম পূৰা ভোক লাগি আছে হা। একদম ফটাফট একদম চাওঁ আৰু ভাতটো একদম কি আছে, ভাত বেলেগ কিবা এটা খাম আৰু হা গাইছ। মেনুখন লৈ আহিছে হা, একদম ভাইটি এটা একদম এইফালে আছে। ভাইটি মেনুখনে লৈ আহিলে, একদম বটল চটল লৈ আহিছে। একদম এতিয়া মই ইয়াত বহিলোঁ আৰু ধুনীয়াকৈ একদম খাবলৈ একদম এতিয়া ষ্টাৰ্ট কৰিম এতিয়া আৰু চাওঁ ভাইটি কি কি আছে মেনুখনত। ভেজ থালি স্যার, পৰ্ক থালি, ফিছ থালি, চিকেন থালি, ডাল থালি স্যার। হয় হয়, মই একদম দোকানত এতিয়াতো বহিলোৱে বেঞ্চত বৰ্তমান। আৰু কি হ'ল, অসমীয়া মানুহে ওলাই আহিছে হা। এই ধাবাখন খুলিছে খুবেই ভাল লাগিছে। য'ত অসমীয়াত য'ত দাদাগিৰি বুলি কয়, অসমীয়াত এইবিলাকহে দাদাগিৰি। য'ত কাজিয়া চাজিয়া লগাই এইবিলাকক দাদাগিৰি নকয়, বা মদ চদ খাই পিনি একদম ঘূৰি পিনি কাৰোবাক দম দিয়া, সেইটোকে অসমীয়াৰ দাদাগিৰি বুলি কয়। অসমীয়া দাদাগিৰি বুলি ক'লে এনেকুৱাবিলাক অসমীয়া দাদাগিৰি। চাওক আজি খুৰীটো মোৰ লগত আছে, কেনেকুৱা লাগিছে খুৰীটো। একদম আজি কলফুল এখন ধাবা খুলিলে, লগতে আপোনাৰ ল'ৰাজনো থাকে, আপুনিও ইয়াত থাকে। একদম কি কি পোৱা যায় চব এদিন পৰা কৰি দিয়ক আৰু। কলফুল ধাবাত কলফুল পায়, বইল আৰু বইল পৰ্ক পায়, বইল চিকেনো পায়, কাৰী পায়, মাছৰ বইল পায়, মাছৰ পিটিকা পায়, পানী টেঙা, খৰিচা, মিছা মাছ, চব এদিন পৰা পায়। পাতত দিয়া মাছ, খৰিকা দিয়া মাছ, খৰিকা পিটিকা, অল এভৰিথিং চব থলুৱা খাদ্য যিমান আছে, বইল গাহৰিৰ পৰা আদি কৰি চব পায় ইয়াতে। একদম এখন পৰা চব পাব। আপোনালোকে আহক আৰু এসাঁজ খাই যদি খুবেই ধুনীয়া লাগিব। মোৰ ভোক লাগিলেতো আজি একদম ভিডিঅ' বনাবলৈ আহোঁতে মই ডাইৰেক্ট কলফুল ধাবালৈ আহি গৈছোঁ হা। আৰু খুবেই আমাৰ অসমীয়া মানুহ এজন ওলাই আহিছে, কাৰণ ব্যৱসায় ক্ষেত্ৰত মোৰ খুবেই ভাল লাগিছে। একদম এইবিলাকে কয় আমাৰ অসমীয়াৰ দাদাগিৰি। যোনবিলাক য'ত কাজিয়া চাজিয়া লগা বা ক'ৰবাত মাৰপিট কৰা, সেইবিলাক অসমীয়া দাদাগিৰি নকয়। অসমীয়া দাদাগিৰি বা অসমীয়া দম হ'বলৈ হ'লে এনেকুৱা ক্ষেত্ৰত আগবাঢ়ি আহক আপোনালোকক মই অনুৰোধ জনাইছোঁ। আৰু আজি খুৰীদেউক লগ পালোঁ, বহুতে ভাল লাগিলে। খুৰীদেউ কৈছে, খুৰীদেউ আপোনালোকৰ আৰু বেলেগ কিবাৰো আছে নে কিবা দোকান চোকান? আছে হয় হয় আছে, আমাৰ আৰু পাৰ্লাৰ আছে, ইউনিচেক্স দুখন পাৰ্লাৰ আছে, ল'ৰা খুলিছে, আৰু এখন গেলামাল দোকানো আছে। আৰু এখন এতিয়া কলফুল ধাবাখন আৰম্ভ কৰা হৈছে, আজি 2 মাহ হৈছে। আৰু তেনেকৈ 2 মাহ হোৱাই নাই, 1.5 মাহ হৈছে, 2 মাহ ওচৰতে হ'ব। আৰু কেনেকুৱা পাইছে ৰাইজে এতিয়া জনা নাই, আৰু ভাল পাইছোঁ বুলিয়ে কৈছে, চবেই ভালে পাইছোঁ বুলি কৈছে। থলুৱা খাদ্য এনেকুৱাকৈ ইয়াত গোটেই স্কুল কলেজ সকলোখিনি আছে যে, ইয়াতে চবেই ভাল পাইছে ইয়াত মই শুনিছিলোঁ তেনেকৈ মানুহবিলাকো ওলাই আহিছে। তাৰমানে আজিও মই একদম ডাইৰেক্ট খাবলৈ আহিছোঁ। কেনেকুৱা লাগিছে আপোনালোকৰ টেষ্টটো কম হা। আৰু একদম ভালেই লাগিব, একদম অসমীয়া থলুৱা খাদ্য সম্পূৰ্ণ চব পোৱা যায় বুলি কি কি আছে এভৰিথিং চব পোৱা যায়। আৰু আপোনালোকো আহিব, একদম ধুনীয়াকৈ একদম এসাঁজ খাই যাবহি পাৰে। আমাৰ এইটো ডনবস্ক, আমাৰ ইয়াত ওচৰতে কলেজ মিলন ভিতৰত তিনিআলিৰ ওচৰতে আপোনালোকে আহক আৰু ধুনীয়াকৈ এসাঁজ ধুনীয়াকৈ খাওক। আৰু মই এতিয়া অলপ পিছত খাম এতিয়া হা। আপোনালোকক অলপ খোৱাও অকণমান দৰকাৰ। চাওক আপোনালোকে চিকেন থালি মোৰ কাৰণে লৈ আনিলে, একদম খুবেই ধুনীয়াকৈ, একদম মজাকৈ, একদম ধুনীয়াকৈ। এফালে এতিয়া মই খাম এতিয়া হা, একদম মজাকৈ, একদম ভাইটিহঁতে একদম ধুনীয়াকৈ দিছে, একদম খাবলৈ ষ্টাৰ্ট লওঁ আৰু এতিয়া চিকেন থালি মই এতিয়া খাম এতিয়া একদম ধুনীয়াকৈ খাম। কেনেকুৱা লাগে? ইয়াতে ধুনীয়া একদম মজা লাগিছে খাই। কি মাংস? এই চিকেন স্যার, চিকেন মাংস ধুনীয়াকৈ একদম দালি চালি চব আছে, ধুনীয়াকৈ আলু পিটিকা চব আছে, একদম পূৰা পটাপট ভোক লাগি আছে। তো এফালৰ পৰা খাই যাম যায়, একদম খাই এতিয়া এখন হ'ব এতিয়া অলপ পিছত হা। একদম মজা লাগিছে খাই, একদম আপোনালোকে আহক আৰু এসাঁজ খাই যাওক ধুনীয়াকৈ। একদম পানী বটল পানী একদম
মোৰ গাইছ এতিয়া খাই খালোঁ ভাত মানে পূৰা টেমটেমীয়া হৈ গ'ল পেঠা একদম পূৰা ভোক লাগিছে একদম মজা লাগিলে খাই এতিয়া মই মানে দাদা একদম কাৰণত আহিছোঁ এফালে দাদাই আছে এফালে দাদা একদম খানাটো খাই দিলোঁ মানে পূৰা ভোক লাগিছিলে তো একদম ভাল লাগি গ'ল এতিয়া একদম তো খুবেই সোৱাদ আছে আপোনালোকৰ ধাবাখনত কলফুল বইলটো খালা কলফুল বইল খালোঁ মানে গাহৰি খালা বইল গাহৰি খালোঁ গোটেইখিনি খালোঁ একদম মানে খুবেই ভাল লাগিলে একদম মানে আপোনালোকে কি ক'ব বাকী মোৰ ভিউৱাৰ্ছবিলাকক কি কৈ দিব এবাৰ কৈ দিয়ক কিবা এটা সকলো ভিউৱাৰ্ছকে মই ধন্যবাদ জনাইছোঁ তেখেতকো জনালোঁ মোৰ ভাইটি তেখেতে আজি আমাৰ যিটো কলফুল ধাবা আছে আহি খাই উপভোগ কৰিলেহি হয় আৰু গুড কমেণ্ট দিছে আশা কৰোঁ চবেই আহে আমাৰ এই কলফুল ধাবালৈ আহে এবাৰ হ'লেও খাই চাওক আৰু ভাল লাগিলেও ক'ব যেন বেয়া লাগিলেও ক'ব হয় আৰু আশা কৰিছোঁ আমি আৰু ইয়াতকৈ উন্নত কৰিম ভাল কৰিম আৰু আমি খাই যদি খানা কোনো মছলাজাতীয় বস্তু নহয় আমি যোনটো আমি পাত মছলা বুলি কওঁ বা কিন্তু আমি কেইবাদিনৰ আগৰ কিবা আমি যোনবোৰ ৰাইজক খোৱা ভিডিঅ' নহয় হয় আমি ডেইলি আমি ইমিডিয়েট কিছুমানে অকণমান অপেক্ষা কৰিবলগীয়া হয় 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 তাৰ কাৰণে কিন্তু আমি কাৰণ ইমান আমাৰ কুকু নাই আমাৰ 2-3 দিন মানেই কুকু আছে হয় গতিকে আশা কৰোঁ চবেই মিলি জুলি আহক উপভোগ কৰক খাওক আৰু ভাল পাওক একদম মানে খুবেই মানে ধুনীয়া কথা আছে দাদাই মানে একদম আমাৰ মানে এজন অসমীয়া মানে একদম খুলিছেতো মোৰ মানে খুবেই ভাল লাগিছে মানে একদম কলফুলৰ পৰাটো এতিয়া খাই বৈ ওলালোঁ মানে একদম এতিয়া মই মানে অকণমান দাদাৰ চেলুনখন আপোনালোকক দেখাই দিম হা চেলুনখন আছে ভাইটিয়ে দেখাই দিব ভাইটি ইয়াত আছে ভাইটি চেলুনখন মোক দেখাই দিব এজন ভাইটিয়ে দেখাই দিবা ন কাষ্টমাৰ পূৰা আহে নেকি চেলুনখনত একদম পূৰা আহে চুলি তুলি একদম ধুনীয়া কাটিং মাৰে নাই ধুনীয়া কাটিং মাৰে এইখন চেলুনখন একদম ধুনীয়াকৈ মানে বাঁহ আছে এইফালে মানে একদম চেলুনখন এইখন দাদাৰ চেলুনখন ধুনীয়াকৈ এফালে হেৰি কৰি আছে বাইদেউ কি কৰি আছে হয় হয় হেয়াৰ কাটিং কৰি আছে এতিয়া কি কৰি আছে ছেটিং কৰি আছে একদম মই একদম দাদাৰ মানে এইখন দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক ধুনীয়াকৈ চেলুন টেলুন আছে আৰু এখন মানে ডুমডুমাত আছে হা একদম ডুমডুমাত মানে এদিন গৈ আপোনালোকক দেখাম মানে এজন মানে আমাৰ অসমীয়া ব্যৱসায়ী ইমান ধুনীয়াকৈ মানে বিজনেছ কৰিছে একদম আৰু আপোনালোকে ওলাই আহক লাজ নকৰিব আৰু মানে ব্যৱসায় ক্ষেত্ৰত জানি চাইচোন মানে চাকৰিতকৈ ব্যৱসায়ত লাভ আছে একদম মেহাজ খাবহি লাষ্টত মই এতিয়া বিলটো মানে পে'মেণ্ট দিব লাগিব পে'মেণ্টটো এতিয়া দিব লাগিব ন দাদা পে'মেণ্ট আজি নিদিওঁৱে নেকি দাদাক বেলেগ নাতি দিম ন ধেমালি কৈছোঁ দেই গাইছ আপোনালোকক একদম মানে এতিয়া মই একদম এতিয়া একদম কি ক'বি আৰু পূৰা টেমটেমীয়া হৈ গ'ল এতিয়া ঘৰত যাব লাগিব দিয়া মানে আজি এইটো চাজিটো কৰিব আহিলোঁ একদম ঠিক আছে দে বাই বাই জয় আই অসম নমস্কাৰ